ladies says like all the gents like the bear the ঠিক আছে স্টার্ট কৰিছো from the first one English translation মই আগৰ কৰিছো হিন্দীত আপোনালোকে ট্ৰান্সলেট কৰি গাই শুনাব লাগে যোনে জানে বস হাতটো লাগি দিলে হ'ল মই আপোনালোকৰ ওচৰত আহি যাম definitely for sure and the first song is oh foreigner don't leave me foreigner my love keep your promise remember me and don't ever forget what speed up karo এবাৰ সবে নাচিব লাগিব ইসবাৰ নেই হোগা हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय সকলোৰে ভাল আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ভিডিঅটো চাই আপোনালোকে নিশ্চয় গম পাইছে এইটো কিহৰ ভিডিঅ' হয় আগতে ফটো দি থৈ দিছো আৰু এতিয়া আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছো ভিডিঅ'টো যদি ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ ফলো এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰ কৰি দিব আৰু এয়া দেখিছেনে খুমাই গৈয়ে দেখিছো একদম সকলো মানুহবোৰ আহি বহি আছে আৰু মোৰ দেৰি হৈছে মই দেৰিকে গৈছো অলৰেডি পেকৰ ফালৰ পৰাও পেক কোম্পানী ফালৰ পৰাও মানুহ আহি অলৰেডি সব ৰেডি কৰিলে আৰু এইজনী মই দেখিছেনে একদম পুৰা ষ্টাইল কৰি গৈছো আৰু এতিয়া মই বৰ বেছি কৈ নাথাকো সেই দিনটোত কি কৰিলো কি হ'ল মেকআপ কেনেকৈ দেখুৱালে কি দেখুৱালে বলক আপোনালোকক সকলোখিনি ভিডিঅ' যোগেদি দেখুৱাম এতিয়া বলক দেৰি নকৰি আমি ভিডিঅ'টো চাওঁ আৰু মানসৰ সেমিনাৰৰ কথাটো ক'বই নালাগে সেইকাৰণে দেৰি কিহৰ বুলিতো আমি হাঁহৰ মাংস নোখোৱাকৈ নাথাকো কঁঠালটো নোখোৱাকৈ নাথাকো তেতিয়া আমি নানাচি থাকিম নে নাচিম নে আপোনালোকে লগ পাম ইয়াত উপস্থিত প্ৰত্যেকজনে মোৰ ফালৰ পৰা মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বিৰাট ভাল লাগিছে সকলোকে ইমান হাঁহি থকা মুখবিলাক সন্মুখত দেখা পায় এই হাঁহিটো শেষলৈকে থাকিবনে থ্যাংক ইউ সো মাচ বহু চিনাকি মুখ দেখিছোঁ বহুত অচিনাকি মুখ দেখিছোঁ আজিৰ পৰা গোটেইখিনি মানুহ চিনাকি হৈ যাব হয়নে থ্যাংক ইউ সো মাচ আৰু আমাৰ মডেলক দেখিছে মডেল এখন ৰেডি হৈ আছে বন্ধ কৰিব হবে কাম কৰিলে এলাইটো বন্ধ কৰিব কাম কৰিলে মেকআপৰ ফাৰ্ষ্ট লুকটো কমপ্লিট হৈ গ'ল আৰু এই মেকআপৰ প্ৰডাক্টখিনি দেখুৱাইছোঁ সঁচাই মানে পেক কছমেটিক্সৰ বস্তুখিনিও খুবেই ধুনীয়া আৰু মেকআপটো খুব ধুনীয়া হৈছে আৰু তাৰপিছতে আমি সকলো মেকআপ আৰ্টিষ্টবোৰ খানা খাবলৈ গ'লোঁ তাৰপিছত আৰু এয়া দেখিছেনে ভিৰ খানা খোৱাত একদম গৰমটো সেইদিনা বহুতেই আছিল আৰু লগতে এয়া ভিৰ দেখিছেনে তাৰপিছত আহিলোঁ ছেকেণ্ড লুকৰ কাৰণে ছেকেণ্ড লুকৰ মডেলক নিশ্চয় সকলোৱে চিনি পাইছে আমাৰ নগাঁওবাসীয়ে হয়তো চিনি পাব লাগে আমাৰ নগাঁৱৰে জীয়ৰী ফাৰহানা বহুত ভাল মডেল হয় আৰু ওচৰৰ পৰাও বহুত ধুনীয়া হয় আৰু মনৰ পৰাও ধুনীয়া মেকআপ লুক দুটা ইমান সুন্দৰকৈ দেখাইছে আৰু ইমান সুন্দৰকৈ বুজাই দিছে আৰু কি ক'ম বহুত ধন্যবাদ মানসা এবাৰ সবে নাচিব লাগিব ইসবাৰ নেই হোগা সঁচাকৈ মানসৰ সেমিনাৰ বুলি ক'লে মানে ডান্সটো থাকিবই লাগে কম্পালচৰি ডান্সটো থাকিবই লাগিব আৰু ছাৰেও ডান্স কৰি বহুতেই ভাল পায় আৰু এনজয় কৰি বহুত ভাল পায় আৰু লগতে সকলোকে এনজয় কৰাইও ভাল পায় আৰু লগতে আমিও কিন্তু এৰা নাই আৰু শেষত ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বাৰু ভাল পালেনে আৰু যদি ভাল পালে লাইক কমেণ্ট ফলো কৰিব নাপাহৰিব আজিলৈ সকলোকে এৰিলোঁ বাই আকৌ নতুন এটা ভিডিঅ' লগ পাম